মাহীয়ে যদি কবা মা আজিয়ে যাব ঠিক আছে তেতিয়াহ'লে মই কওঁ ৰ'বা মা কওঁ ভেদেই বাই ভেদেই বাই মৰমী আহাচোন ইফালে কি নহ'লে হেৰি নহয় কি আমি যে ছোৱালী চাব যাম বুলি কৈছিলো আমি যাওঁ বোলা আজি নহ'লে আজিয়ে যাব খুজিছা নেকি তোৰ বাপ ঘৰত কোনোবা আছে নে নাই মানুহজনী মই তুমি এতিয়া চিন্তা কৰিছো হেৰি নেকি ফোন নম্বৰ নাই নেকি ফোন নম্বৰ আছে ফোন কৰি কৈ দিয়া নকৰো দে ফোন কৰিলে সিহঁতে বহুত যোগাবাতি কৰিব হঠাতে যাওঁ দে নহ'লে সিহঁতৰ অলপ হেৰিটো সেইকাৰণে মোৰ চিন্তা লাগে জানানে এই দিহেলিও যাব খুজিছা নেকি মৰমীয়ে মই চাই নহ'লে যাম নেকি ময়ো তই যাবি নেকি পিছে মৰমীয়ে ময়ে তই একে যাওঁ যদি দুটাই হয়নে বহুত মানুহ গেলিও বহুত হেৰি লাগে হে কিবা জোৰোণ তোৰোণ বাৰু এসোপা যাওঁতো বেলেগ কথা হয়নে আমি এতিয়া চাবাহে যাম এতিয়া মোৰ মৰমীয়ে বহুত আশা কৰে তোৰ হেৰি চাবা কালি হয়নে যিমান দি হৈছে আমি যাওঁ হেৰি আমি তিনিটা যাম আৰু জয়ন্তকো কথাখিনি কৈ যাব লাগিব জয়ন্ত বা কিবা কৈ যায় যাবা দিনেহে নেদেহে আমিহে মুখখন ধপধপে দেখিলে কিনো হ'ব এই মৰমী তুমি এবাৰ ভিডিঅ' কৰিছোৱা মই কম বাৰু জয়ন্তক তোমালোক দুটা থাকবি দে জানানে ঘৰখনত কোনো নাই নে আমি নতুনকে লোৱা ঘৰ জানানে দেৰি হৈ থাকিব জয়ন্তক কওঁ ৰ চবিছে মই জয়ন্তক মাতো আমি এটা সিদ্ধান্ত লৈছো আজি হেৰি মৰমীয় কলা দিহেলি বোলে দিহেলি বোলে এতিয়া ঘৰখন চাবা যায় দিহেলি তৰালিহঁতৰ মই কৈছো পিছে এতিয়া আজি একো কাম বনো নাই আমাৰ জয়ন্তকে শৈশৱকে আৰু যি আছে ল'ৰা এটা সেইটো থাকক সেনেকাটো চিন্তা সেনেকা থাক আমি ঘৰখন চাই আহোঁতে মৰমীক লৈ যায় খবৰ চবৰ নেবা মনে মনে যাওঁ গম পাইছা না সেইকাৰণে যাব নকবাই যাওঁ দে নহ'লে সিহঁতে ভাবো কিবা যোগাৰ পাতিহে কৰিব ইফালে ইফালে তাই এনেহে পচন্দ নকৰে দিহেলি সেইবিলাকত ধৰি মানে মই চিন্তা কৰিছোঁ জানানে তাই বেছি দেৰি নকৰোঁতে মই যাওঁ দেচোন বাৰু ভাত চাততো হ'ব দে ঐ সেইগিলা দে পিছে যাবি পিছে মই যাওঁ ৰ পিছে শৈশৱত থাকবা মৰমী হ'ল নে মোৰ হ'ল দিলি হ'লে নাই হ্যাঁ খুব গেল হ্যাঁ থাকবা দি যাবি ইয়াতে আহে নাহে কিয় এই যাম আছো আমি যাওঁ আমি বেছি দেৰি নকৰোঁতে বাৰু আমি খুব বস্তু নিদিয়া কথা নহয় একো নহয় আমি সেনেকৈ যাওঁ জয়ন্ত দি থাকবি জয়ন্তক ৰান্ধা বাঢ়া কৰি দিবি আকৌ সিহঁত খাব নাপালি মোক পিঠিত কিল কৰিব জানানে আমি যাবা দেৰি আনছা নেকি কিয় পিছে লৈ যাওঁ আজি ভাল পাব যে যাব লাগব দে আকৌ ইমান টাইম টেম্পু ৰখা নহয় টেম্পুবিলাক আজিকালি যিহে ভেজাল কাষ্টমাৰ নোহোৱাকে নাহে বিদ্যুৎ সেইকাৰণে খোজকাঢ়ি যাব ভাল এনে 20 টকা ভাল হ'ব সেইখিনি দি তই চিখৰকা খাবি দে মৰমী হ'ব দে দে চাৱা একো নহয় আছো সোনকালে পাম দে আমি খোজকাঢ়ি যায় বৰ ভাল লাগে মই হলো ড্রাইভার তুই হলি সেকার পাবলিক চাকুরি আমার জিন্দেগি বেকার মই হলো ড্রাইভার তুই হলি সেকার পাবলিক চাকুরি আমার জিন্দেগি বেকার ঘুরিলে চাকা আহি যায় টাকা বাদুরি আছে যে আমার লাইন মারো আমি তেজপুর গুয়াহাটি রোদ বরষুণ কাটি করি দিনের রাহাতি ড্রাইভার গিরি করি তোর মহা পাও মাহত 12 কুড়ি পালিঙ্কি দরে প্রিয়ারু চলি বজাৰত যিহে দাম চব্জি ঘুরিলে চাহাকা আহি যায় টাকা কিন্তু মনত থাকবো তই আহি জিয়া চাবা আহা একেবাৰে একেবাৰে বাপে জীৱনত মনত থাকিলে তই চাবা একেবাৰে
আছে নে নাইবা হেত আছে পাই দে গম নাপাই ন আমি আছো মাতা মাতা মাতিম ৰহে অপৰ ৰং সেই মাই মাতে এই ৰেগিলা যে বেয়া হৈছে আমাৰ তৰালিটো চাবাৰা নাই পানীৰ ডাল উঠছে এইডাল হেৰি হৈছে খালি আছে বান্ধি পেলাই দিবাও নৰে এইগিলা ময়ে চব কৰিব লাগে কাপোৰ হেলিও ধুবা আছে তাই কৰবাতো নৰে সোমাইয়ে থাকে খালি ৱা তালি তালি ৱা তালি আজি মই খাতা ফুট নাপছিলো হয় মই আটা বাৰিয়াও নহয় ৱা তালি ৱা দুধে কি কৰি থাকে হেতে কোনো মাকৰ মানুহ আহি ওলাই নাহে নাই এনে কি কৰো থাকিলে ওলাই নাহে জানানে সেই মাই আমি অটাই মই যাইছি নহয় সেইটো কাৰণে জানো মানুহ তাই মিলে কিবৰ আহে আৰু সেই উলিয়া তাই নহা হ'ব লাগে নে এই কাম কৰি আছে নেকি ৱা দুধে কোনেনো মাতি থাকে এইখিনি তাই বহুত কোনবা হৈছে চাওঁ ৰ ৱা দুধে ঔ নষ্ট দাইতি এমান টাইমে দি মাতবা লাগে নেকি একেবাৰে কি আলহী লৈ দিছা কাকা আলহী লৈ কি লৈ আহিব লাগে আকৌ তই দেখোন খাব নিদিয়ে কি খবৰ দিবা লাগে তোৰ ফোন একেবাৰে নট নিচিবল এগিলা ধুব কৈ আপকে নাম্বাৰ বাহাই হে এগিলা ধুব কৈ কি মোবাইলত কি কৰা কাম কৰি আছো এতিয়া পঢ়া কথা নকওঁ মই আহি দি বেলেগ কথা এইবিলাক মানুহ লৈ আহিছে মানে সেইকাৰণে তই আহি নাই নেকি কালি আছে দে আহিছে। গৈ কামে নকৰে চেণ্ডা শুকাব লাগিব নেকি নে পাখা এয়া দে শুকাব দে আহিছো যাও আমাৰ বালাগে হাঁহ মাতা কেনে কাম কৰা মানুহ দেখা যাবা দে ঐ কি কৰিলো আকৌ মই কি কৰিলি আকৌ তই এটা বেলেগ মানুহ এটা লৈ আহিলি ব্যৱহাৰ এনেকুৱা হয় নাই ঐ তই আজি মাকৰ বচোন তালি এইকেইজনী সোমাই আছে ঘুমিয়ে ৰাখবে তই চব কৰা আকৌ সেইকাৰণে তই ঘুমি থাকে গম পাইছা না মাতছো তই তাই সোমাই আছে ঘুমিয়ে থাকব যা তই জাগাগে বচোন সব বিহু বিটি নৈ এগিলা জিয়া বিয়া কৰি খাবি দে তই খুৱাব ইমান জানা নাই দেৰি আছে। খুৱাব ছোৱালী মানুহ গম পাইছা না এই তই সোমাই থাকা বুলি ভাবিছিলো মোবাইল বিহে আছা কোনটো আহিছে ইমান যে আটা বাঢ়ি বিয়া আছে হেৰি ফেৰি বাই হালাইছে গিহেলি আৰু এটা ৰূপমা লৈ আহিছে কি আহিছে নাজানো কোৱাই নাই কিবা আহিছে পানী চেনি খাইছে না বুঝছান না নাই তই দিগৈ যাচোন নৰ্মা নাযাও মই কিয়া যা নাযাওঁ তই মই। মোবাইল টিপি থাকবি দেই যা একে কি খুচিছে বাৰু লে তো তে আকৌ বৰ বিহু বুটি দে মানুহ বহি থৈ পেলা তো তে কই থকা দেবা কাৰবাৰ এগিলা গাইছো ৰ ইমান বাত আইছো একেবাৰে ট্ৰেক্টৰ উঠি পানী দে আৰু। ৰে কিনো এই তুহতে ইমান বিহু বুটি নে একেবাৰে মানুহ বহি থৈ পেলা কিনো পাঁচ পিছা বাৰলি তুহতে তাতে একেবাৰে বাপে ঐ ইমান বাত আইছো সেই মাই আমি আহাৰ পাইহে বেয়া পাইছো মই একেবাৰে ঘৰ নলয় বকি আছো নহয় মানুহ যি লৈছি পেলাই লাখ মানৰ কথা আছে দেৱে আই একো নহয় ট্ৰেক্টৰ উঠি ওলি আহিছো কাৰণ তামোলটো বাঢ়ে দি পানীও মানুহ নহলোৱে আমি ইমান টাইম কৰা নে একেবাৰে ঐ হেদেবে বেয়া পাইছা নেকি দে বেয়া পোৱা নাই দে পানীখিনি যে পইচা কিবাকে তাই তামোল কাটি আছে ৰাইহু মাতছো পানী হেনি খাই লৈছো ঐ কি মিঠা ৰূপে পানী এই মই তলি মাতছো নাই তলি এফালে তামোল লৈ আছোন ভেদে বাই দেখো ইয়া নষ্ট যাইতি একেবাৰে তোৰ একে লৈছিলে মৰমিক মই তোৰ হতাক আহো কৰি থাকে মই জৈ বাচ্চা একেবাৰে দেখাই লৈ আহো তাইকো আকৌ এইটো বহুত দিন আহিছিল নহয় মই মেঘে তাক গেল বিয়া খাবাক কালি কৈছিলো লগত বস্তু নিবা এটা কোৱা নাছিলো মই যাব লাগিছে নেকি এইটো কোন হয় এইটো মৰমি আমাৰ ঘৰত আহিছি এই গুৱাহাটীত থাকে সেইকাৰণে আহিছি দেৰি কাম খাব নাগে ৰাস্তাত বেয়া হ'ব তোৰ খামি মাই খাবি নেকি অ। বাপে খাব নাগে তই দিলিহে খাব পাৰা ইও তালি তোৰ ভাল খবৰ দে এইখানে হাঁহি মাৰি আকৌ